আমি ওলাইছোঁ বিয়া খাবলৈ বুলি। এয়া দেখিছেনে কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই। মানুহজনে গিফ্ট দিছিলে। আৰু এইফালে মই চিলাই মেলি থৈছিলোঁ কাপোৰযোৰ, সেইযোৰকে বোলো পিন্ধি লওঁ বুলি ওলাইছোঁ, মানে পিন্ধি লৈছোঁ। মা যাব, মই আৰু ভণ্টি যাব। আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই। অলপমান মেকআপ কৰিছোঁ, বেছি মেকআপ কৰা নাই বাৰু। আৰু ক'ৰবালৈ ওলালে মানে এইফালে পিছফালে চাইড আগফালে গোটেই ঘৰ বিচনা চিচনা এনেকুৱাই হৈ থাকে, গোটেই জাবৰ হৈ থাকে। আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰিব। বেছি মেকআপ কৰা নাই বাৰু, অলপ কৰিছোঁ। আৰু এইফালে ঘড়ীটো পিন্ধি লৈছোঁ, খাৰু পিন্ধা নাই বাৰু। যিহেতু গাঁৱৰ বিয়া, সেইটো কাৰণে বেছি ষ্টাইল দিলেও ভাল নালাগে। মানে মানুহে ক'ব নহয়, চাকো এইজনী ইমান ষ্টাইল কৰি আছে, এনেকৈ কয় নহয় আজিকালি মানুহে। সেইটো কাৰণে বেছি মেকআপ কৰা নাই বাৰু। আৰু এইফালে বিয়া ঘৰ পালোহি মানে। এইফালে কইনা বহি আছে, আৰু এইফালে দেখিছেন মানুহ অলপ হৈছে বাৰু। আকৌ আমি খাবলৈ, আৰু এইফালে মানুহ চানুহ যোৱাৰ পাছত পূৰা নচাৰ পৰ্ব আৰম্ভ হৈ গৈছে। এয়া দেখিছেনে মানুহ চানুহ চব গ'লে মানে ঘৰৰ মানুহখিনিয়ে নাচি আছে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।